হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ চতুৰ্থ অধ্যায় খাদ্য, স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ দ্বিতীয় পাঠ অভ্যাসৰ পৰিৱৰ্তন। এই চেপ্টাৰটো আজি আমি আলোচনা কৰিম। ঠিক আছে, তো তোমালোকে এই চেপ্টাৰটোত চাবা কি কি দিছে। তোমালোকে দ্বিতীয় শ্ৰেণীত সহজ অভ্যাসৰ সুফল পাঠটোত স্বাস্থ্যই যে পৰম ধন এই কথাটো পাই আহিছা। ঠিক আছে, স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আমি কি কি কৰিব লাগে সেয়াও তোমালোকে জানি আহিছা। সুস্বাস্থ্যই দেহ মন ভালে ৰাখে। তো এই চেপ্টাৰটোত এটা জ্ঞান নামৰ ল'ৰা আছে। সেই ল'ৰাটো জ্ঞান নামৰ ল'ৰাজনৰ সু অভ্যাস সুস্বাস্থ্য গঢ়াৰ প্ৰতি কেনেকৈ ধাউতি জন্মিল জানো আহা। তো এই চেপ্টাৰটোত মানে কাহিনী আকাৰত দিছে। ঠিক আছে, এইটো তোমালোকে ভালদৰে অসমীয়াতে আছে, যিহেতু অসমীয়া তোমালোকে পঢ়িব পাৰা। তো এই চেপ্টাৰটো তোমালোকে পঢ়ি ল'বা। মই ইয়াৰে প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। যিখিনি আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে পৰীক্ষাত আহিব পাৰে সেই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ঠিক আছে, নেক্সট তোমালোকৰ ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন উত্তৰ। 1 নম্বৰটো চাবা কি দিছে। তলত দিয়া প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো প্ৰথমতে কি দিছে, জ্ঞানে ৰাতিপুৱা বহু দেৰিলৈ কিয় উঠা নাছিল। তো ইয়াতে কত দিছে গাটো দুৰ্বল লগা বাবে, টোপনি পূৰ নোহোৱা বাবে, গত দিছে ঠাণ্ডা লগা বাবে, ঘৰত দিছে মাকে জগাই নিদিয়া বাবে। তো ইয়াতে আমাক গল্পটো পঢ়িলে গম পাবাই। তো খ নম্বৰটো হ'ব উত্তৰ, টোপনি পূৰ হোৱা নাছিল, সেইবাবে টোপনি পূৰ নোহোৱা বাবে জ্ঞানে ৰাতিপুৱা বহু দেৰিলৈ শুই আছিল। তো ঠিক আছে, এইটো খ নম্বৰটো আমাৰ পইণ্টটো পূৰ কৰি দিবা তোমালোকে। ঠিক আছে, তো নেক্সট কুৱেশ্যন কি দিছে, জ্ঞানে কিয় পঢ়াশালীত ব্যায়াম কৰা নাছিল। তো ইয়াৰে উত্তৰটো 4টা অপশ্যন আছে। উত্তৰটো কটো হ'ব শুদ্ধ উত্তৰ। তাৰ টোপনি পূৰ হোৱা নাছিল বাবে কটো পূৰ কৰি দিবা। ঠিক আছে, তাৰপিছত নেক্সট আছে আমি কিয় ব্যায়াম কৰিব লাগে। আমি কিয় ব্যায়াম কৰিব লাগে। আমাৰ স্বাস্থ্য ভালে ৰাখিব, দেহ মন সুস্থ কৰি ৰাখিবলৈ আমি ব্যায়াম কৰিব লাগে। ৰাতিপুৱা উঠি সোনকালে উঠি আমি ব্যায়াম কৰিব লাগে। তো ইয়াতে কত দিছে দেহ মন সুস্থ কৰি ৰাখিবলৈ, এইটো হ'ব শুদ্ধ উত্তৰ কটো। তো এইটো তোমালোকে কটো পূৰ কৰি দিবা। ঠিক আছে, তাৰপিছত তোমালোকৰ 2 নম্বৰত দিছে ওপৰত দিয়া প্ৰশ্নকেইটা শুদ্ধ বুলি কিয় বাছি ল'লা কোৱা। ইয়াৰে উত্তৰটো চাবা কি দিছে। পাঠটোত দিয়া জ্ঞানৰ কাহিনীটো পঢ়ি আমি জানিব পাৰিলোঁ যে জ্ঞানে দেৰিলৈকে শুই থকাৰ কাৰণ আছিল তাৰ টোপনি পূৰ নোহোৱাটো। সি স্বাস্থ্যকৰ খাদ্য নোখোৱা আৰু ব্যায়াম নকৰাৰ বাবে পঢ়াশালীত তাৰ খুব ভাগৰ লাগি আছিল। লগতে আমি গম পালোঁ যে ব্যায়াম কৰিলে আমাৰ মগজু আৰু শৰীৰ সুস্থ সবল হৈ থাকে। ইয়াত তোমালোকে এই 2 নম্বৰৰ উত্তৰটো এইখিনি লিখি ল'বা। ঠিক আছে, তাত নেক্সট 3 নম্বৰটো কি দিছে, কোৱা আৰু লিখা। 3 নম্বৰৰ কটো কি দিছে, জ্ঞানে কি খাই ভাল পাইছিল। খটো দিছে খটো দিছে জ্ঞানৰ বান্ধৱীজনীয়ে কি খাই বিদ্যালয়লৈ আহিছিল। আৰু তুমি কিয় ব্যায়াম কৰা। গ নম্বৰটো দিছে তুমি কিয় ব্যায়াম কৰা নাই, প্ৰশ্নটো কোনে কাক কৰিছিল। ইয়াৰে উত্তৰকেইটা তোমালোকে চাবা, মই লিখি ৰাখিছোঁ। প্ৰথমতে চাবা 3 নম্বৰটো কোৱা আৰু লিখিব দিছে। ক নম্বৰটো উত্তৰটো হ'ব জ্ঞানে চাওমিন খাই ভাল পাইছিল। এইটো এনেকৈ লিখি ল'বা। খটো লিখিবা জ্ঞানৰ বান্ধৱীজনীয়ে ভাত দাইল আৰু শাক খাই বিদ্যালয়লৈ গৈছিল। গ নম্বৰটো লিখিবা এই প্ৰশ্নটো পঢ়াশালীৰ শিক্ষকে জ্ঞানক কৰিছিল। তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি লিখি ল'ব পাৰা বা এতিয়াও ভিডিঅ' চাই লিখি ল'ব পাৰা। ঠিক আছে, তোমালোকে লিখি লৈছা। নেক্সট 4 নম্বৰটো কি দিছে, ভাবা আৰু লিখা। তো ক নম্বৰটো দিছে জ্ঞানে সদায় ভাগৰ লাগি থকা বুলি কিয় কৈছিল। ক নম্বৰটো জ্ঞানে সদায় ভাগৰ লাগি থকা বুলি কিয় কৈছিল। ইয়াৰে উত্তৰটো চাবা তোমালোকে। জ্ঞানে স্বাস্থ্যকৰ খাদ্য নোখোৱা আৰু নিয়মিত ব্যায়াম নকৰাৰ বাবে সদায় ভাগৰ লাগি থকা বুলি কৈছিল। ঠিক আছে, খ নম্বৰটো চাবা দেউতাকে জ্ঞানক ব্যায়াম আৰু খেলা ধূলা কৰিবলৈ কিয় উপদেশ দিছিল। খ নম্বৰটো উত্তৰটো চাবা নিয়মিত ব্যায়াম আৰু খেলা ধূলাই আমাৰ মগজু আৰু শৰীৰ সুস্থ সবল কৰি ৰাখে বাবে দেউতাকে জ্ঞানক এই উপদেশ দিছিল। নেক্সট গ নম্বৰটো কি দিছে চাবা চিত্ৰ কথাখনৰ শেষৰ ছবিখনত
জ্ঞানৰ পঢ়া মেজৰ সন্মুখত আঁৰি থোৱা কাগজখনত কি কি লিখা আছিল আৰু কিয় লিখা আছিল? তো ইয়াৰে উত্তৰটো তোমালোকে চাবা অলপমান দীঘল হ'ব। কাগজখনত লিখা আছিল নিয়মিত, কাগজখনত লিখা আছিল এনেকৈ তোমালোকে লিখি লয়, তলত ক নম্বৰটো লিখিবা এনেকৈ নিয়মিত সেউজীয়া শাক পাচলি ফল মূল খাম। খ নম্বৰটো কি দিছে? সদায় খোজ কাঢ়িম। গ নম্বৰটো কি দিছে? সময়ে সময়ে পানী খাম। ঘ নম্বৰটো দিছে বাহিৰা খাদ্য নাখাওঁ। জ্ঞানে নিজৰ বেয়া অভ্যাসবোৰ সলনি কৰি সুস্বাস্থ্য গঢ়িবলৈ এই নিয়মবোৰ মানি চলাৰ প্ৰতিশ্ৰুতি দিছিল বাবে এইবোৰ লিখি থৈছিল। এনেদৰে তোমালোকে লিখি লোৱা। ঠিক আছে। তাৰপিছত 5 নম্বৰটো কি দিছে চাবা। 5 নম্বৰটো দিছে ছাৰ মোৰ ভাগৰ লাগিছে। জ্ঞানৰ কিয় ভাগৰ লাগিছিল? তাৰ পাছত জ্ঞানে কি কি কাম কৰিলে সেই কামখিনি কৰাৰ পাছত জ্ঞানৰ কি কি লাভ হ'ল বুলি তুমি ভাবা কোৱা। তো ইয়াৰে উত্তৰটো চাবা। জ্ঞানে স্বাস্থ্যকৰ খাদ্য নোখোৱা আৰু ব্যায়াম নকৰাৰ বাবে তাৰ ভাগৰ লাগিছিল। তাৰ পাছত জ্ঞানে মাক দেউতাকৰ কথামতে ৰাতিপুৱা সোনকালে উঠি 15-20 মিনিট খৰকৈ খোজ কাঢ়িবলৈ ল'লে। লগতে সি দাইল ভাত আৰু সেউজীয়া শাক পাচলি খাবলৈ আৰম্ভ কৰিলে। এই কামখিনি কৰাৰ পাছত জ্ঞানৰ শৰীৰ সুস্থ হ'ল, তাৰ ভাগৰ লগা নাইকিয়া হ'ল আৰু সি যথেষ্টখিনি উন্নতি কৰিলে। তোমালোকৰো বহুতেই সেউজীয়া শাক পাচলি বা ভাল খাদ্য নোখোৱা, বাহিৰা খাদ্য বেছিকৈ খোৱা। তো এইবোৰ আমি এৰি ঘৰৰ যিটো আমাৰ সেউজীয়া শাক পাচলি আছে সেইবোৰ আমি খাব লাগে, তেতিয়া আমাৰ স্বাস্থ্য ভালে থাকে। ঠিক আছে। তোমালোকে ইয়াৰে উত্তৰটো লিখি ল'বা। পাঠটো 6 নম্বৰটো কি দিছে? পাঠটো বুজি কাহিনীটো নিজে সজাই লিখিব দিছে। আমাৰ চিত্ৰকথা এই কাহিনীটো চাই, চিত্ৰকথাখনৰ কাহিনীটো চাই আমাক নিজাকৈ সজাই লিখিব দিছে কাহিনীটো। তো তোমালোকে চাবা এনেকৈ লিখিবা। এদিন জ্ঞান বহু দেৰিলৈ শুই আছিল। দেৰিকৈ উঠা বাবে সি গা নোধোৱাকৈয়ে খাবলৈ গ'ল। মাকে ৰন্ধা মাছ আৰু পালেং শাক খাবলৈ অস্বীকাৰ কৰি সি চাওমিন বিচাৰিলে। বিদ্যালয়ত তাৰ বান্ধৱীয়ে দাইল ভাত খাই অহা বুলি কোৱাত সি সেইবোৰ খাই বেয়া পায় বুলি ক'লে। পুষ্টিকৰ আহাৰ আৰু ব্যায়ামৰ অভাৱত বিদ্যালয়ত তাৰ খুব ভাগৰ লাগিছিল আৰু সি খেলিবলৈ যোৱা নাছিল। পাছত মাক দেউতাক আৰু শিক্ষকৰ বুজনি শুনি জ্ঞানে নিজৰ অভ্যাস সলনি কৰিলে। সি ৰাতিপুৱা খৰকৈ খোজ কাঢ়িবলৈ আৰু স্বাস্থ্যকৰ খাদ্য খাবলৈ ল'লে। ফলত তাৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হ'ল। এনেদৰে তোমালোকে কাহিনীটো শ্বৰ্ট কৰি ছুটি কৰি তোমালোকে এনেকৈ লিখিব পাৰা। ঠিক আছে। নেক্সট তোমালোকৰ 7 নম্বৰটো চাবা কি কৈছে। 7 নম্বৰটো দিছে তলত একোটা শব্দৰ বিপৰীতে দুটাকৈ অৰ্থ দিয়া আছে। তাৰ ভিতৰত পাঠৰ লগত খাপ খোৱা অৰ্থটো ৰাখি আনটো কাটি দিয়া। তো ইয়াতে কেইটামান শব্দ দিছে আৰু পাঠটোৰ লগত খাপ খোৱা অৰ্থ দুটা দিয়া আছে। তো কোনটো অৰ্থ আমাক খাপ খাই পাঠৰ লগত সেইটো আমাক বিচাৰি লিখিব দিছে মানে, আৰু যিটো নহয় সেইটো আমাক কাটি দিব দিছে। তো ইয়াতে সোণটো কি হয়? ইয়াতে সোণ বুলি কি কৈছে? শিশুৰ চেনেহৰ মতামত। ইয়াক শিশুটোক চেনেহত মাতিছে, সোণ বুলি মাতেনে? সোণ আহা এনেকুৱা টাইপ। তো এবিধ মূল্যৱান ধাতু, এইটোতো ধাতুৰ কথা কোৱা নাই, এইটো আমি কাটি দিব লাগিব। তোমাৰ এবিধ মূল্যৱান ধাতু, এইটো তোমালোকে কাটি দিবা বা এইটো নিলিখিবা, এইটো লিখিবা। তো তাৰপিছত আছে দাইলটো কি দিছে? ফলা মাহ আৰু ফলা মাহৰ আঞ্জা। ইয়াতে ফলা মাহৰ আঞ্জাৰ কথা কৈছে, এইটো ফলা মাহৰ কথা কোৱা নাই। তো ফলা মাহটো আমাক কাটি দিব লাগিব। ঠিক আছে। তাৰপিছত আছে খেলাটো কি কৈছে? খেলা মানে আমাৰ ধেমালি কৰা বা একেলগে খোৱা মেলা কৰা মানুহৰ সমাজ। তো ইয়াতে আমাক খেলা বুলি কোৱাতে ধেমালি কৰাৰ কথা কৈছে। তো একেলগে খেলা একেলগে খোৱা মেলা কৰা মানুহৰ সমাজ, এইটো কথা কোৱা নাই, এইটো তোমালোকে কাটি দিবা। ঠিক আছে। পালেংটো কি কৈছে? খোৱা বিচনা। পালেং মানে খোৱা বিচনাৰ কথাও কয় আৰু এবিধ শাকৰ নামো হয় পালেং। তো তোমালোকে কি কৰিবা? খোৱা বিচনাটো কাটি দিবা। এটা খোৱা বিচনাৰ কথাটো কোৱা নাই, তো এবিধ শাকৰ নামৰ কথা কৈছে পালেংটো। তো এইটো তোমালোকে এবিধ শাকৰ নাম এনেকৈ লিখিবা। ঠিক আছে। তাৰপিছত তোমালোকৰ 8 নম্বৰটো কি দিছে চাবা।
8 নম্বৰটো দিছে ভাষা অধ্যয়ন মানে গ্ৰামাৰৰ কথা দিছে। তো পঢ়িব দিছে এটা পঢ়া। এইবোৰ নকৰোঁ বাবে মই সদায় ভাগৰুৱা হৈ থাকোঁ নেকি? সংলাপটোত থকা ভাগৰুৱা শব্দটো ভাগৰ শব্দৰ লগত উৱা যোগ হৈ গঠিত হৈছে, অৰ্থাৎ ভাগৰ যোগ উৱা ভাগৰুৱা। সেইদৰে ৰণ যোগ উৱা ৰণুৱা। তো খ নম্বৰত দিছে কি তলৰ শব্দবোৰ ভাঙি লিখা। ইয়াতে আমাক কি দিছে ঘৰুৱা শব্দটো ভাঙি লিখিব দিছে। ঘৰুৱা দিছে সাৰুৱা, পলসুৱা, জাবৰুৱা। তো ঘৰুৱাটো কি লিখিছোঁ ঘৰ যোগ উৱা হস্য উপৰতাকাৰে ঘৰ যোগ উৱা ঘৰুৱা। তো পলস ইয়াতে লিখিছোঁ পলস যোগ উৱা পলসুৱা। তাৰপিছত সাৰ যোগ উৱা সাৰুৱা, জাবৰ যোগ উৱা জাবৰুৱা। তো এইকেইটা তোমালোকে লিখি ল'বা, ঠিক আছে। তাৰপিছত 9 নম্বৰটো কি দিছে তলত জ্ঞানৰ মাকে কোৱা কথাখিনি মন কৰোঁ আহাচোন। তো দেউতাকে ইয়াতে কি দিছে এটা মানে বক্সৰ ভিতৰত কি দিছে এইটো দেউতাকে কি কৈছে ইমান লাহে লাহে নহয় খৰকৈ খোজ কঢ়া। তো মাকে কি কৈছে এনেদৰে ৰাতিপুৱা 15-20 মিনিট খোজ কাঢ়িব লাগে। ইমান লাহে লাহে নহয় খৰকৈ খোজ কাঢ়া। ইয়াত লাহে লাহে আৰু খৰকৈ শব্দ দুটাই খোজ কঢ়া ক্ৰিয়া পদৰ অৱস্থা বা গুণ বুজাইছে। এতিয়া তলত দিয়া বাক্যকেইটা চোৱা। তো বেগাই যোৱা কেনেকৈ যোৱা উত্তৰটো বেগাই। তো ইয়াতে আমাক জানো আহা শব্দটো চাবা, ঠিক আছে। ইয়াতে আমি আগতে যে বিশেষ্য বিশেষণ অব্যয় আৰু কি পাইছিলোঁ ক্ৰিয়াপদ পাইছিলোঁ এনেকৈ পদবোৰ। তো ইয়াতে আমাক কি দিছে ক্ৰিয়াৰ গুণ অৱস্থা প্ৰাবল্য বুজোৱা পদবোৰে ক্ৰিয়া বিশেষণ। এইটো ক্ৰিয়া বিশেষণটো কি লিখিব দিলে আমাৰ এইটো লিখিব লাগিব ক্ৰিয়াৰ গুণ অৱস্থা প্ৰাবল্য বুজোৱা শব্দবোৰ ক্ৰিয়া বিশেষণ ওলায়, ঠিক আছে। তো ইয়াতে আমাক কি জোৰকৈ ধৰিম কেনেকৈ ধৰিম জোৰকৈ, এইটো আমাক জোৰকৈ মানে ক্ৰিয়া বিশেষণ সেই শব্দটো মনত ৰাখিবা কি দিছে এইটো ক্ৰিয়াটোক কেনেকৈ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ পাবা সেইটোৱে ক্ৰিয়া বিশেষণ। এইটো তোমালোকে বুজি পাইছা আশা কৰোঁ। তো আমাৰ এতিয়া নেক্সট পেজত চাবা। খ নম্বৰটো চাবা কি দিছে তলৰ দফাটো পঢ়ি দফাটোত থকা ক্ৰিয়া বিশেষণ কেইটাৰ তলত আঁচ টনা। ইয়াতে মই আঁচ টানি দিছোঁ মই পঢ়ি দিছোঁ তোমালোকে চাই যাবা। আজি বিদ্যালয়ৰ পৰা লৰালৰিকৈ আহিলোঁ। কেনেকৈ এইটো লৰালৰিকৈটো আঁচ টানিছোঁ, তোমালোকে আঁচ টানি দিবা। ঘৰ পায়েই খেলপথাৰলৈ দৌৰি দৌৰি গ'লোঁ। কেনেকৈ দৌৰি দৌৰি এইটো দৌৰি দৌৰিটো দিবা। তেনেতে ধাৰাসাৰ বৰষুণ দিবলৈ আৰম্ভ কৰিলে। কেনেকুৱা বৰষুণ ধাৰাসাৰটো ৰাস্তা টানি দিছোঁ। সেইবাবে আমি সোনকালে খেলা সামৰি হেপাই ফুফাই ঘৰলৈ উভতিলোঁ। সেইবাবে আমি সোনকালে আমি সোনকালে খেলা সামৰি তো কেনেকৈ ঘৰলৈ উভতিলোঁ হেপাই ফুফাই এই তলত আঁচ টানি দিছোঁ। এইকেইটা তোমালোকে এইকেইটা শব্দ ক্ৰিয়া বিশেষণ বুলি কোৱা হয়, ঠিক আছে। তো এইকেইটা তোমালোকে আঁচ টানি দিবা। নেক্সট তোমালোকৰ গ নম্বৰটো চাবা। গ নম্বৰটো দিছে তলৰ ক্ৰিয়া বিশেষণ কেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিব দিছে। তোমাক বাক্য ৰচনা কৰিব দিলে মনে মনে। তো মনে মনেটো কি হয় মনে মনে থকা হয়। তো মনে মনেটো তোমালোকে আৰু কি দিছে তপৰাই মানে হ'ল মানে পটককৈ কৈ দিয়া আৰু সেইটো তপৰাই বুলি কয়। আৰু লাহে ধীৰে মানে জানো লাহে ধীৰে ধীৰে। তো ৰমক জমককৈ তো এইটো কি হয় ৰমক জমককৈ মানে জিৰিক মিৰিক কৰা আৰু ৰমক জমক মানে এনেকুৱা টাইপ আৰু। তো এইকেইটা তোমালোকে চাবা এইকেইটাৰ শব্দকেইটা মনে মনে। তো এইটো চাবা মনে মনেটো কি লিখিছোঁ আমি শিক্ষক অহা দেখি ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাত মনে মনে বহিল, ঠিক আছে। তাৰপিছত তপৰাইটো চাবা ৰাজুৱে প্ৰশ্নটোৰ উত্তৰ তপৰাই দিলে। তাৰপিছত নেক্সট লাহে ধীৰে ককা দেউতাই বয়স হোৱা বাবে লাহে ধীৰে খোজ কাঢ়ে। তো এইটো চাবা ৰমক জমককৈটো কি আছে বিয়াৰ মণ্ডপটো ৰমক জমককৈ সজোৱা হৈছে। তো এনেদৰে তোমালোকে এইকেইটা বাক্য ৰচনা কৰি ল'বা বা লিখি ল'বা, ঠিক আছে। নেক্সট তোমালোকৰ চাবা এইবাৰ জানো আহা এইটো জ্ঞান সম্প্ৰসাৰণৰ জানো আহা। খেল ধেমালি যোগাসন প্ৰাণায়াম আদিয়ে আমাৰ দেহ মন মগজু সুস্থ কৰি ৰাখে। এইবোৰে ভালকৈ উশাহ নিশাহ লোৱাত মন শান্ত কৰি ৰখাত ৰোগ প্ৰতিৰোধ কৰাত শৰীৰৰ শক্তি বৃদ্ধি কৰাত আমাৰ সহায় কৰে। প্ৰতিদিনে যোগাসন কৰিলে পঢ়া শুনাত আমাৰ মনোযোগ বাঢ়ে আৰু মন প্ৰফুল্ল হৈ থাকে। সেইবাবে আমি সকলোৱে যোগাসন কৰা উচিত। তোমালোকৰ ইয়াতে দিছে যে এইটো কোনে কি মানে যোগাসন কৰা সেইটো তোমালোকক চিন দিব দিছে। তো ইয়াতে আৰু এটা লাইন দিছে প্ৰতি বছৰে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ
যোগ দিৱস পালন কৰা হয়। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট মানে প্ৰশ্ন আহিব পাৰে ইয়াতে। তো এইটো মনত ৰাখি থবাই আৰু তোমালোকে বা আণ্ডাৰলাইন কৰি দিবা তোমালোকৰ কিতাপত মই যেনেকৈ দিছোঁ। তো প্ৰতিদিনে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। তো এনেকৈ প্ৰশ্ন আহিব আন্তৰ্জাতিক যোগ দিৱস কোন তাৰিখে কোন মাহৰ কোন তাৰিখে আমি পালন কৰা হয়। 21 জুন তাৰিখে বা 21 জুন তাৰিখে কি দিৱস পালন কৰা হয়? আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। তো এইটো তোমালোকে লিখি ল'বা বা ক'ৰবাত মানে মুখস্থ কৰি ল'বা এইটো। আৰু 10 নম্বৰটো কি দিছে ওপৰৰ যোগাসনৰ ছবিবোৰ চোৱা। এইটো তোমালোকে চিন দিব দিছে কি কৰা। তাৰপিছত 11 নম্বৰটো আমাক পঢ়িব দিছে, এইটো কবিতা দিছে, এইটো তোমালোকে পঢ়ি ল'বা। তো নেক্সট কি দিছে 12 নম্বৰটো। 12 নম্বৰ দিছে তুমি সদায় কি কৰি ভাল পোৱা? তুমি সদায় কৰা, কেতিয়াবা কৰা আৰু কেতিয়াও নকৰা কামৰ সোঁফালে ৰাইট চিন দিয়া। তো ক নম্বৰ দিছে মই শাক পাচলি খাই ভাল পাওঁ। তোমালোকৰ এইটো তোমালোকৰ হিচাপত লিখিবা, সদায় খোৱা বা কেতিয়াবা খোৱা বা কেতিয়াও নোখোৱা। তো সেইটো তোমালোকে চিন দি দিবা, সেইটো চাগে কেতিয়াও নোখোৱাই দিবা শাক পাচলিটো। তো এনেকৈ গোটেইকেইটা দিবা আৰু তোমালোকৰ হিচাপত। মাংস খাই ভাল পোৱাটো সদায় খোৱা বা কেতিয়াবা খোৱা, তো সেনেকৈ যদি সদায় খোৱা এইটোত চিন দিবা, যদি কেতিয়াবা খোৱা এইটোত বা কেতিয়াও নোখোৱা। ভেজিটেৰিয়ানো থাকিব পাৰে কোনোবা, তো এইটোত চিন দিবা। ঠিক আছে, মই ছবি আঁকি ভাল পাওঁ, যোনে ছবি আঁকি ভাল পায় তো এইটোত চিন দিবা। যদি সদায় মানে ছবি আঁকা, যদি এইটোত চিন দিবা, যদি কেতিয়াবা আঁকা এইটোত, কেতিয়াও নকা এইটোত। তেনেকৈ তোমালোকে এইকেইটা বাকচটো পঢ়ি পূৰ কৰি দিবা। ঠিক আছে, তো নেক্সট পেজত কি দিছে 13 নম্বৰৰ ফটো তলৰ দফাটো পঢ়া আৰু তলৰ দফাটো পঢ়ি ইয়াতে উত্তৰবিলাক আমি প্ৰশ্নবিলাকৰ উত্তৰ কৰিব দিছে। ঠিক আছে, তো এতিয়া কি দিছে বিবেক আৰু মাধুৰ্য চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। বিবেকে পুৱা শুই উঠি সদায় দাঁত ঘঁহি উঠি এগিলাচ পানী খাই কিছু সময় পঢ়া শুনা কৰি গা ধুই ভাত খাই পৰিষ্কাৰ কাপোৰ পিন্ধি স্কুললৈ যায়। সি নিজৰ পঢ়া কিতাপ পত্ৰবোৰ বৰ পৰিপাটিকৈ ৰাখে। শিক্ষকে কৰিবলৈ দিয়া গৃহ কাৰ্যবোৰো বৰ সুন্দৰকৈ কৰে, মানে হোমৱৰ্কবিলাক। সেইবাবে শিক্ষকসকলে তাক প্ৰশংসা কৰে, মানে শিক্ষকসকলে ভাল পায়। আনহাতে চাফ চিকুণকৈ থকাৰ প্ৰতি মাধুৰ্যৰ কোনো ধাউতি নাই। শিক্ষকে প্ৰায়ে তাক পৰিষ্কাৰকৈ থাকিবলৈ, দাঁত ঘঁহিবলৈ, নখ চুলি কাটিবলৈ সোঁৱৰাই থাকিব লাগে। আনকি মধ্যাহ্ন ভোজন খোৱাৰ পাছতো সি প্ৰায়ে হাত ধুবলৈ পাহৰে। সঘনাই অসুখত ভুগি থকাৰ বাবে মাধুৰ্য মাজে সময়ে স্কুলত অনুপস্থিত থাকিবলগীয়া হয়। তো এইটো তোমালোকে দফাটো পঢ়ি বুজি পালা যে দুজন ল'ৰাৰ কথা কৈছে, এজনে ভালকৈ থাকে আৰু এজনে মানে ভালকৈ নাথাকে, বেয়া মানে লেতেৰা হৈ থাকে। তো তাৰ বেমাৰ আজাৰ বেছিকৈ হয়। তো ভালকৈ থকাজনৰ বেমাৰ আজাৰ বেছিকৈ নহয়তো আমি সদায় সেইকাৰণে ভালকৈ থাকিব লাগে, চব পৰিপাটি চাফ চিকুণকৈ থাকিব লাগে। ঠিক আছে, তো উত্তৰ দিব দিছে। এতিয়া কি দিছে বিবেক আৰু মাধুৰ্যৰ ভিতৰত কাৰ অভ্যাস ভাল বুলি তুমি ভাবা আৰু কিয়? তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা এনেকৈ, মই বিবেকৰ অভ্যাস ভাল বুলি ভাবোঁ কাৰণ বিবেকে পুৱা শুই উঠি সদায় দাঁত ঘঁহে, পানী খায়, গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি স্কুললৈ যায় আৰু কিতাপ পত্ৰ পৰিপাটিকৈ ৰাখে। তো নেক্সট কুৱেশ্যন কি দিছে চাবা, চাফ চিকুণকৈ থাকিলে আমাৰ কি কি লাভ হয়? তো ইয়াৰে উত্তৰটো এনেদৰে লিখিবা, চাফ চিকুণকৈ থাকিলে আমাৰ বেমাৰ আজাৰ নহয় আৰু স্বাস্থ্য সদায় সুস্থ সবল হৈ থাকে। ঠিক আছে, তো নেক্সট কুৱেশ্যন কি দিছে চাবা, নিজৰ ঘৰখনৰ লগতে বিদ্যালয়খন আৰু চৌপাশ পৰিষ্কাৰ কৰিবলৈ তোমালোকে কি কি কাম কৰিবা? আমি জাবৰ জোঁথৰ নিৰ্দিষ্ট ঠাইত পেলাম, চৌপাশ সদায় সৰা মোচা কৰিম আৰু নিয়মীয়াকৈ গছপুলি ৰুম। এনেদৰে তোমালোকে এইটো এনচাৰ লিখি ল'বা। ঠিক আছে, আমি জাবৰ জোঁথৰ নিৰ্দিষ্ট ঠাইত পেলাম, তাত চৌপাশৰ সদায় আমি সৰা মোচা কৰিম আৰু নিয়মীয়াকৈ গছপুলি যদি ৰুওঁ তেতিয়া আমাৰ চৌপাশটো ভাল হৈ থাকিব। নেক্সট কুৱেশ্যন কি দিছে, মাধুৰ্যৰ অভ্যাসবোৰ তুমি শুদ্ধ বুলি ভাবানে? মাধুৰ্যৰ অভ্যাস সলনি কৰিবলৈ তুমি কি কি পৰামৰ্শ দিবা? তো ইয়াৰে উত্তৰটো এনেদৰে লিখিবা, মাধুৰ্যৰ অভ্যাসবোৰ মই শুদ্ধ বুলি নাভাবোঁ। মাধুৰ্যক মই সদায় পৰিষ্কাৰকৈ থাকিবলৈ, দাঁত ঘঁহিবলৈ, নখ চুলি কাটিবলৈ আৰু খোৱাৰ আগত ভালদৰে হাত ধুবলৈ পৰামৰ্শ দিম। তো তোমালোকে ইয়াৰে প্ৰশ্ন উত্তৰবোৰ তোমালোকে ইম্পৰ্টেণ্ট পাই গ'লা। তো নেক্সট আৰু 14 নম্বৰটো আমাক ফল মূলৰ চালাড কেনেকৈ প্ৰস্তুত কৰে সেইটো দিছে, তোমালোকে চাই ল'বা এইটো নিজে। তো ইয়াৰে প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্টখিনি আমি আলোচনা কৰিলোঁ অলৰেডি। যদি তোমালোকে ভিডিঅ'টো বুজি পাইছা বা ভাল লাগিছে তেতিয়া তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰা। আগলৈ এনেকুৱা ধৰণৰ মানে ভিডিঅ' আহি থাকিব, গোটেই কিতাপৰ তোমালোকৰ ভিডিঅ' পাই থাকিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিবা, লাইক কৰি দিবা। তো আজিলৈ আহিছোঁ, বাই বাই।